ভাই ওই চিন্তা করা পুলিশ ইনু আছে একটা অ্যাম্বুলেন্স জোগাড় করবার সুবিধা নাই পুলিশ গাড়ি প্রাইভেট গাড়ি যাওয়ার আগে ভালো দেখি না তো ইয়াত রং সাইডত ট্ৰাক গাড়ী এটা টেম্পু গাড়ী খুন্দুৱাই 5জন মান নিহত হৈছে। নিহত হোৱাৰ পিছত এতিয়াও প্ৰশাসনৰ পৰা এতিয়াও আমাৰ কোনো ধৰণৰ তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কোনো তেওঁলোকে একমত হোৱা নাই। সেইকাৰণে ৰাইজে আমি তীব্ৰভাৱে আন্দোলন কৰি আহিছোঁ যে ক্ষতিপূৰণ নোহোৱালৈকে SP SSP অহাৰ নহলৈকে আমি এইটো তীব্ৰভাৱে আন্দোলন কৰি যাম। আমাক ক্ষতিপূৰণটো লাগিব আৰু আমাৰ গেৰুকাবাৰী আউট পুলিচত এখন এম্বুলেঞ্চ লাগিব। আমাৰ কাঠবিলাক যে আছে চৰাইগুৰি আৰু আমাৰ গৰাইমাৰীত তাত আমাৰ এই ট্ৰাফিক পুলিচটো লাগিব। এই দাবীটো সমূহ সিদ্ধান্ত নহয় তেতিয়াহ'লে আমি ডেটটো উঠাব নিদিম।